সকলোকে এতিয়া শিৱসাগৰ শিৱৰাত্ৰি মেলা 6 তাৰিখৰ পৰা 18 তাৰিখলৈকে হৈ আছিল আৰু আপোনালোকে মোৰ ভিডিঅ' পাইছে শিৱৰাত্ৰি চাবলৈ যোৱা শিৱৰাত্ৰি মেলাৰ পৰা মই কি বস্তু ললো সেই সমূহ মই আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি দেখাবলৈ লৈছো আৰু প্ৰথমতে মই দেখাবলৈ লৈছো মই পিন্ধি থকা এই কুৰ্তিটো আৰু এইটো হৈছে ৰাণী পিংকৰ এটা শৰ্ট কুৰ্তি আৰু এইটো লৈছিলে 250 আৰু মই কিছুমানৰ দাম পাহৰিছো আৰু কিছুমানৰ মনত আছে সেইবোৰ মই যিখিনিৰ মনত আছে সেইখিনি কম আৰু এই কুৰ্তিটো কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু মোৰটো পিন্ধি খুব ভাল লাগিছে তাৰ পিছত মই দেখাবলৈ লৈছো এজোৰ কুৰ্তি সেট আৰু এইজোৰ হৈছে এইজোৰো আছে অফ হোৱাইট হ'ব নেকি কালাৰটো আৰু তাতে পিংক ফুল আছে আৰু এটো খুব ধুনীয়া লাগিছে আৰু ইয়াৰ লগতে এটা পেন্টটো আছে এইটো ধুনীয়া আৰু এইটো মোৰ মায়ে পছন্দ কৰিছিল আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাব তাৰ পাছতে মই এডাল লিপ লাইনাৰ লৈছিলো এডাল আৰু ইয়াৰ দাম হৈছে 50 আৰু আসলতে আপোনালোকে ইমান কম দামৰ মানে উঠৰ বা মুখৰ বস্তু নলগাব কিন্তু মই জাস্ট ট্ৰাই কৰিবলৈ কিনিছিলো যে মোক লিপ লাইনাৰ লগালে কেনে দেখে সেই কাৰণে মই এডাল কিনিছিলো আৰু এডাল খুব ধুনীয়া দেই আইছে তাৰ পাছতে এটা খুব সৰু বস্তু কিন্তু আমাৰ দৈনন্দিন মানে মুখ লাগি থাকে মানে প্ৰায় মই এটো মুখ লাগে এটা হৈছে নেইল কাটাৰ আৰু এটো লৈছিলে 50 আৰু ইয়াৰ কালাৰটো খুব ধুনীয়া এটা লাইট ব্লু কালাৰ তাৰ পিছত লৈছিলো মই এনে ধৰণৰ খাৰু যিটো মোৰ মানে ইনে ভিডিও শুট কৰিবলৈ বা বুৱাৰী কিবা এক্টিং কৰিবলৈ হলে লাগে সেই কাৰণে মই এনেকুৱা ধৰণৰ কম দামত পাই কিনি থলো আৰু এনেকুৱা গোল্ডেনত মই ফুলিও কিনিছো যিটো মোৰ ওচৰত মই বিচাৰি নাপালো ক'ত থলো আৰু তেনেকুৱা 3 জোৰত 50 টকা লৈছিলে তাতে মই ললো দুখন ডাব কটাৰী আৰু এখন মই ঘৰৰ কাৰণে লৈছো আৰু এখন মই নিজৰ কাৰণে লৈছো আৰু এখন মই 150 ত কিনিছিলো থাৰ্ড দিনা নহয় সেকেন্ড দিনা তাৰ পিছত আৰু লাষ্টৰ দিনা এখন পালো মই 80 টকাত যিহেতু মই ইয়াৰিংছ ভাল পাওঁ আৰু সেই কাৰণে মই এইজোৰ এবাৰ কিনিলো কেনেকুৱা লাগিছে কমেন্ট কৰিব তাৰ পিছত এটা খুব প্ৰয়োজনীয় বস্তু এটো মোৰ ঘৰলৈ কাপোৰ নিবলৈ মানে এটা বেগৰ খুব প্ৰয়োজন হৈ আছিল সেই কাৰণে মই এটো কিনিলো আৰু এটো ডাঙৰো কৰিব পাৰি এনেকে তাৰ পিছত এটা সাইড বেগ কিনিলো আৰু এটো কেনেকুৱা লাগিছে কালাৰটো খুব ধুনীয়া তিৱা জনগোষ্ঠীৰ মই গামোচা ললো এখন কেনেকুৱা লাগিছে জনাব 180 টকা লৈছে এখন খুব ধুনীয়া আৰু এয়াই আছিল মোৰ শিৱৰাত্ৰি মেলাৰ বজাৰ আৰু কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব বাই বাই